স্যার ৮ নম্বর পেচেণ্টজন লাষ্ট। ছাৰ তেতিয়া আহিছে কিন্তু লাষ্টত দেখোন বুলি বহি আছে। ছাৰ আহে নাই ছাৰ, সাধাৰণ মানুহ যেন লাগে। কওক, মই আপোনাক কেনেকৈ সহায় কৰিব পাৰোঁ? তাকে কওঁ বুলি আহিছোঁ। আপুনি বাৰু মোক ধৰিব পাৰিছে নেকি? মই যোৱা বছৰো আহিছিলোঁ আপোনাৰ ওচৰলৈ। মানে ডক্তৰসকলে মোক চিনি নাপায়, কিন্তু বেমাৰবিলাকে ভাবকচোন মোক একেবাৰে ঘৰ বিচাৰি বিচাৰি ওলাই গৈ। অদ্ভুত কথা। বেমাৰবোৰক আপ্যায়ন কৰোঁতেই মোৰ মানে জমা পইচা প্ৰায় শেষেই হ'ল। লাজো লাগে বুজিছেনে এইবোৰ ক'বলৈ। চাওকচোন আপোনাৰ আগত আহি মই কি কথা উলিয়াইছোঁ। কি ক'ম। আচ্ছা, আপুনি আজি শেষৰ পেচেণ্টজন যোৱালৈ কিয় ৰৈ আছিল? আপুনিতো আগতেই আহিছিল। মই মানে আপোনাক একেবাৰে শেষত লগ কৰিম বুলি ভাবিছিলোঁ, ভালকৈ কথাখিনি ক'ম। এতিয়া আপোনাৰ কি প্ৰব্লেম? যোৱা বছৰ মোৰ এটা বিষ হৈছিল পেটৰ, খুব সাংঘাতিক ধৰণে বিষটো হয়, বিশেষকৈ ৰাতি। ৰাতি শুব নোৱাৰোঁ, শুব নোৱাৰি দুৰ্বল হৈ গ'লোঁ। মানে কি ক'ম আৰু আপোনাক। তেতিয়া মই আপোনাৰ ওচৰলৈ আহি দেখুৱাইছিলোঁ, তেতিয়া আপুনি মোক এই 3টা ঔষধ আৰু 2টা টেষ্ট কৰিবলৈ কৈছিল। এইখন প্ৰেছক্ৰিপশ্যন মোৰ হাততে আছে। তাৰপিছত মই খবৰলৈ যেতিয়া গম পালোঁ যে এইখিনি কাম কৰিলে মোৰ প্ৰায় 35,000 মান টকা খৰচ হ'ব, তেতিয়া মই এটা চক খালোঁ। মই ভাবিলোঁ যে ডক্টৰ চাহেবে মোক ইমান ডাঙৰ মানুহ বুলি ভাবিছেনে, যে এটা সাধাৰণ পেটৰ বিষৰ কাৰণে মই 35,000 টকা খৰচ কৰিব পাৰোঁ। নহয় চাওক, অসুখ অনুযায়ীহে ডায়েগনচিছ বা ঔষধবোৰ হ'ব। নাই, আপুনি ভবাটো ভুল নহয়, কিন্তু মই আপোনাক মনত পেলাই নিদিয়াটোতো দুখ হ'ব যে মই এজন বৰ সাধাৰণ মানুহ, এটা সৰু চাকৰি কৰি ৰিটায়াৰ হৈছোঁ, পেঞ্চন নাপাওঁ, সেই জমা পইচাখিনিকে অদল বদল কৰি চলি আছোঁ। চৰি, মই আপোনাক এইবোৰ কথা ক'ব নালাগিছিল, কিন্তু আই কাণ্ট হেল্প ইউ চি। মই লাহে লাহে মোৰ বিষটোৰ কথা পাহৰিবলৈ চেষ্টা কৰিলোঁ। কৰোঁতে এদিন মোৰ পৰিবাৰে ক'লে, কালি ৰাতি আপোনাৰ ইমান ভাল টোপনি আহিছিল, ডক্টৰজন কোন, ইমান ভাল ঔষধ দিছে আপোনাক। থেংক ইউ ডক্টৰ। মানে সেই যে চক খালোঁ, সেই চকটোৱে মোক সহায় কৰিলে। নহ'লে চাওকচোন, মোৰতো আজি এই 35,000 টকা গ'লহেঁতেন, আৰু সেইটোতো প্ৰথম ইনষ্টলমেণ্ট। তাৰপিছততো আকৌ নেক্সট পেজ আছেই, ঔষধৰ ছাইড ইফেক্ট। ইজ দিছ এ জ'ক? ন, ইটছ নট মেইণ্ট টু বি এ জ'ক। এইটো হৈছে মোৰ লগত, আৰু সেইকাৰণে মই ভাবিছোঁ ৱাইফৰ আজিকালি খুব পেটৰ, মানুহগৰাকী বৰকৈ ক্ষীণাই গৈছে। সেইকাৰণে মই ভাবিছোঁ যে আপুনি এইখন প্ৰেছক্ৰিপশ্যনকে যদি আকৌ নতুনকৈ লিখি দিয়ে। কাম অন, আপুনি এনেকুৱা ৰিকুৱেষ্ট কিয় কৰিছে? নাই, আপুনি কিয় চিন্তা কৰিছে? তেওঁতো ঔষধবোৰ নাখায়। আপুনি জানে ইয়াৰ পৰিণাম কি হ'ব পাৰে। টেষ্টবোৰ নকৰে, আপুনি লিখিবহে। তেওঁ মাত্ৰ চক খাব, কাৰণ যোৱা বছৰতকৈতো এতিয়া ঔষধৰ দাম, টেষ্টৰ দাম বহুত বাঢ়ি গ'ল। গতিকে তেওঁ মোতকৈও বেছিকৈ চক খাব। তেওঁ পাহৰিবলৈ আৰম্ভ কৰিব, তেওঁ বিষ, তেওঁ বেদনা, তেওঁ অনুভৱ নকৰা হৈ যাব যে তেওঁৰ এটা বিষ আছে। ইটছ আনএথিকেল। তেওঁ শান্তিত শুব পাৰিব।
তাৰ বাহিৰে আৰু কৰিম কি কওক? কৰিবলৈ আছে কি আমাৰ? গতিকে আপুনি অনুগ্ৰহ কৰি আপোনাৰ ৱাইফৰ নামটো? তেওঁৰ নামটো হ'ল